নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে মই বেদান্তৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাইছো ডিজিটেল অসমীয়া ইউটিউব চেনেললৈ। বন্ধুসকল আজিও আমি ভিডিঅ'টোৰ জৰিয়তে দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে আলোচনা কৰিম। আশা কৰিম বন্ধুসকল আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বন্ধুসকল প্ৰথম খবৰ দুটা আহিছে SBI তৰফৰ পৰা। আপোনালোকে ইতিমধ্যে গম পাইছে যে RBI সকলোবিলাক লোনৰ EMI ক্ষেত্ৰত ৰেহাই ঘোষণা কৰিছিলে 3 মাহৰ কাৰণে মাৰ্চ এপ্ৰিল মে। ইয়াৰ পিছত বন্ধুসকল পুনৰ RBI EMI কাৰণে আৰু 3 মাহ এক্সটেন্ড কৰিছে জুন জুলাই আগষ্ট 31 তাৰিখলৈকে সৰ্বমুঠ 6 মাহৰ কাৰণে লোন EMI ৰেহাই ঘোষণা কৰিছে RBI তৰফৰ পৰা। আৰু এই ক্ষেত্ৰতে SBI তৰফৰ পৰা এটা নটিফিকেশন আহিছে কালি আৰু SBI জনাইছে যে SBI যিমান সকল লোনৰ গ্ৰাহক আছে তেওঁলোককো EMI ক্ষেত্ৰত ৰেহাই প্ৰদান কৰিব আৰু 3 মাহৰ কাৰণে। এই ক্ষেত্ৰত বন্ধুসকল আগতে 3 মাহৰ কাৰণে SBI ক্ষেত্ৰত লোন EMI ৰেহাই পাবৰ কাৰণে ফৰ্ম ফিল আপ কৰিবলগীয়া আছিল আৰু ফৰ্ম ফিল আপ কৰি পেলাই এটা ইমেইল নম্বৰ দিছিল, ইমেইল নম্বৰটো দিবলগীয়া হৈছিল। কিন্তু এবাৰ আপুনি ইমেইল কৰিব নালাগে। এবাৰ যদি আপুনি লোনৰ কাৰণে 3 মাহ আৰু ৰেহাই ল'ব বিচাৰে তেতিয়াহ'লে SBI এটা মেছেজ পঠাব আপোনাৰ মোবাইললৈ, যিসকলৰ লোন আছে বা যিসকলে ইতিমধ্যে লোন ৰেহাইৰ কাৰণে আগতে এপ্লাই কৰি থৈছে তেওঁলোকলৈ এটা মেছেজ আহিব আৰু মেছেজটোৰ জৰিয়তে সুধিব আপোনাৰ লোন একাউণ্টৰ লাষ্টৰ নম্বৰকেইটা থাকিব আৰু সেই লোনটোত আপোনালোকে আৰু 3 মাহৰ কাৰণে লোন EMI ৰেহাই বিচাৰে নেকি। যদি ৰেহাই বিচাৰে তাতে এটা নম্বৰ আহিব, সেই নম্বৰটোত আপোনালোকে yes বুলি লিখি পেলাই সেন্ড কৰি দিব লাগিব। আপোনালোকে স্ক্ৰীনত দেখা পাইছে এনেদৰে এটা মেছেজ আহিব আৰু সেই মেছেজটোৰ পৰা আপোনাৰ যিটো নম্বৰ আছে সেই নম্বৰটোত আপোনালোকে yes বুলি লিখি পেলাই সেন্ড কৰি দিব লাগিব। সেন্ড কৰি দিয়াৰ পিছতে আপোনাৰ 3 মাহৰ কাৰণে EMI ক্ষেত্ৰত আপুনি ৰেহাই পাব। কিন্তু এই ক্ষেত্ৰত এটা কথা আছে কি আপোনাৰ 3 মাহৰ ক্ষেত্ৰত ৰেহাই পাব যদিও আপোনাৰ ইন্টাৰেষ্টটো কিন্তু বাঢ়ি যাব, কাৰণ ইতিমধ্যে 3 মাহ ৰেহাই দিলে আৰু যদি 3 মাহ 6 মাহ যদি আপুনি ৰেহাই লয় তেতিয়াহ'লে আপোনাৰ শেষৰ ফালে EMIটো বাঢ়ি যাব আৰু লোনৰ ইন্টাৰেষ্ট ৰেটটো বাঢ়ি যাব। বন্ধুসকল SBI দ্বিতীয় খবৰটো হৈছে 27 মেৰ পৰা বলবৎ হোৱাতকৈ SBI যি ফিক্সড ডিপোজিট আছে সেই ফিক্সড ডিপোজিটৰ ইন্টাৰেষ্ট ৰেট কমাই দিছে। এই ক্ষেত্ৰত আগতে আছিলে যদি এবছৰৰ পৰা 3 বছৰলৈকে আপুনি পইচা জমা কৰে ফিক্স কৰে তেতিয়াহ'লে আগতে পাইছিলে 5.5% আৰু এতিয়া পাব মাত্ৰ 5.1%। আৰু এই ক্ষেত্ৰত যদি আপুনি 5 বছৰ বা 5 বছৰতকৈ বেছি কৰে আগতে আছিলে 5.7% আৰু এতিয়া পাব মাত্ৰ 5.3%। ইয়াৰ পিছৰ খবৰটো বন্ধুসকল সেইসকলৰ কাৰণে যিসকলে ইতিমধ্যে ভাবি আছে এখন গাড়ী ল'ম বুলি আৰু কম EMIৰ ভিতৰত গাড়ী ল'ম বুলি ভাবি আছে তেওঁলোকৰ কাৰণে ভাল খবৰ যে HDFC আৰু Maruti Suzuki নতুন ফাইনেন্স স্কিম কেইটামান ওলাই আহিছে আৰু সেই স্কিমৰ জৰিয়তে আপুনি মাত্ৰ মাহে 899 টকা EMI দিয়ে আপুনি গাড়ী ল'ব পাৰিব আৰু আপুনি গাড়ী লোৱাৰ কাৰণে এটকাও দিব নালাগে। 100% ফাইনেন্স কৰিব HDFC বেংকে আৰু Maruti Suzuki ফাইনেন্সে। গতিকে এই ক্ষেত্ৰত কি স্কিম আছে সেই স্কিম কেইটাৰ বিষয়ে আলোচনা কৰোঁ আহক। বন্ধুসকল এই ক্ষেত্ৰত HDFC আৰু Maruti Suzuki ফাইনেন্সৰ তৰফৰ পৰা 3টা সুবিধা বা 3টা স্কিম প্ৰদান কৰিছে। সেই 3টা স্কিম হৈছে প্ৰথমটো হৈছে ষ্টেপ আপ EMI প্লাছ বেলন স্কিম আৰু এই প্লেনৰ জৰিয়তে সকলো গ্ৰাহকে অতি কম EMI দি পেলাই গাড়ী ল'ব পাৰিব আৰু ইয়াৰ EMI পৰিমাণ হ'ব আপোনাৰ পাৰ লাখত 1111 টকা। যদি 1 লাখ টকাৰ লোন লয় তেতিয়াহ'লে 1 লাখ টকাৰ লোনত আপোনাৰ মান্থলি EMI পৰিব 1111 টকা আৰু এই লোনৰ টাৰ্ম হ'ব আপোনাৰ 7 years 84 months। যদি আপুনি ধৰক এইটো হিচাপত লাখৰ হিচাপত যদি 1 লাখ লয় 1111 টকা, ইয়াত যদি আপুনি 5 লাখ লয় তেতিয়াহ'লে ইয়াৰ 5 গুণ হ'ব। সাপোজ 1000 ধৰক যদি 1 লাখত 1000 হয় তেতিয়াহ'লে 5 লাখ টকা যদি আপোনাৰ লোন থাকে তেতিয়াহ'লে মাহে আপোনাৰ 5000কে পৰিব EMI মাত্ৰ। গতিকে এইটো এটা ভাল খবৰ। আৰু বন্ধুসকল দ্বিতীয় স্কিমটো হৈছে ফ্লেক্সি EMI স্কিম। এই ফ্লেক্সি EMI স্কিমৰ জৰিয়তে আপোনাৰ যি EMI হ'ব এখন গাড়ী ল'বলৈ আপোনাৰ EMI যি পৰিমাণ থাকিব সেই EMIৰ ক্ষেত্ৰত আপুনি 3 মাহৰ কাৰণে ৰেহাই পাব। ৰেহাই মানে আপুনি কম EMI দিব লাগিব। ধৰক আপোনাৰ EMI যদি 10000কে হয় তেতিয়াহ'লে আপুনি 3 মাহৰ কাৰণে বোলে মই কমকৈ EMI দিম, সেই পৰিমাণটো ইয়াত স্পষ্টকৈ দিয়া নাই, তথাপিও EMIটো কম হ'ব। যদি হয়তো আপোনাৰ 2000 3000 এনেকৈ 3 মাহৰ কাৰণে দি পেলাই আপুনি সেই ৰেহাইটো লাভ কৰিব পাৰিব। 3 মাহৰ কাৰণে ৰেহাই দিছে এই স্কিমৰ জৰিয়তে। আৰু বন্ধুসকল 3 নম্বৰ স্কিমটো হৈছে EMI জাষ্ট ৰেচ 899। মই যিটো আগতে কৈছিলোঁ আপোনাক ইয়াৰ ক্ৰাইটেৰিয়া কেইটা এনেধৰণৰ। এই প্লেনটোৰ জৰিয়তে যিসকল চেলাৰী কাষ্টমাৰ আছে তেওঁলোকে 6 মাহৰ কাৰণে ৰেহাই পাব আৰু যিসকল আছে সেল্ফ এমপ্লয়ড তেওঁলোকে পাব 3 মাহৰ কাৰণে। গাড়ী লোৱাৰ পিছত যিটো EMI থাকিব তেওঁলোকৰ হিচাপ মতে সেই EMIটো থাকিবই, কিন্তু এই ক্ষেত্ৰত 6 মাহ আৰু 3 মাহৰ কাৰণে কি ৰেহাই দিছে তেওঁলোকে যিটো নিয়ম মতে EMI থাকিব সেই EMIটো দিয়াৰ উপৰিও 6 মাহৰ কাৰণে তেওঁলোকে ৰেহাই পাবে। তেওঁলোকে যদি ভাবে বোলে 6 মাহ মই 899 টকাকেহে দিম তেতিয়াহ'লে 6 মাহৰ কাৰণে চেলাৰী পাৰ্চনে 899 টকাকে দিব পাৰিব আৰু যি সেল্ফ এমপ্লয় আছে তেওঁলোকে 3 মাহৰ কাৰণে 899 টকাকে দিব পাৰিব। মানে এইটো এনেকুৱা কথা যেনেকৈ এতিয়া SBI বা যিকোনো বেংকৰ তৰফৰ পৰা EMI ৰেহাই দিয়া হৈছে 3 মাহ বা 6 মাহৰ, তেনেকুৱা ধৰণৰ EMI ৰেহাই নিচিনাই হ'ব।
যদি আপোনাৰ 10,000 কে মাহিলী EMI আছিল গাড়ী লোৱাৰ তেতিয়া হলে যদি আপোনাৰ প্ৰবলেম থাকে তেতিয়া হলে আপুনি বলে মই 6 মাহৰ কাৰণে 10,000 কে নিদু মাত্ৰ 899 টকাকেহে দিম গতিকে এনেদৰে দি পেলাই আপুনি স্যালাৰি পাৰ্সন হলে 6 মাহৰ কাৰণে পাৰিব আৰু যদি স্যালাৰি পাৰ্সন নহয় সেলফ এমপ্লয় হয় তেতিয়া হলে 3 মাহৰ কাৰণে 899 টকাকে দি পেলাই আপুনি এই 3 মাহ আৰু 6 মাহৰ কাৰণে আপুনি ৰেহাই ল'ব পাৰিব আৰু এই ক্ষেত্ৰত বন্ধুসকল আপোনালোকে গাড়ী লওঁতে যিটা লোন হ'ব আপোনালোকে কোনো পইচা দিব নালাগে 100% আপোনাৰ গাড়ী যিমান পইচা থাকে সকলোবিলাক এই ফাইনান্সে পেমেন্ট কৰিব আপুনি পইচা টকা দিব খালি আপুনি EMI টো দিলেই হ'ল ইয়াৰ পিছৰ খবৰটো বন্ধুসকল আমাজনৰ পৰা আহিছে বন্ধুসকল আমাজনৰ যিসকল বিক্ৰেতা আছে বা সেলাৰ আছে এই সেলাৰ সকলৰ বাবে আমাজনৰ তৰফৰ পৰা কোভিড-19ৰ বাবে হেলথ ইন্সুৰেন্স প্ৰদান কৰিছে যদি আমাজনৰ সেলাৰ সকলৰ কোভিড-19 হয় কিবা কাৰণত তেতিয়া হলে তেওঁলোকৰ চিকিৎসাৰ কাৰণে ICU চিকিৎসা বা বিভিন্ন ধৰণৰ উচ্চ চিকিৎসাৰ কাৰণে আমাজনৰ তৰফৰ পৰা 50,000 টকাকৈ প্ৰদান কৰিব তেওঁলোকৰ হেলথ ইন্সুৰেন্সৰ ক্ষেত্ৰত আৰু এই 50,000 টো প্ৰদান কৰিব আমাজনৰ বিজনেছ পাৰ্টনাৰ একো জেনাৰেল ইন্সুৰেন্স কোম্পানীয়ে আৰু এই ক্ষেত্ৰত কিছুমান ক্ৰাইটেৰিয়া আছে কোন সেলাৰে কোন আমাজন সেলাৰে সেই হেলথ ইন্সুৰেন্সটো পাব সেই ক্ৰাইটেৰিয়াটো এনে ধৰণৰ 2019 জানুৱাৰীৰ পৰা 26 মে 2020 লৈকে যিসকলে এক্টিভ ভাৱে কাম কৰি আছে প্ৰডাক্ট লিস্টিং কৰি আছে আমাজনত আৰু তেওঁলোকেহে এই সুবিধাটো লাভ কৰিব কোভিড-19 হলে তেওঁলোকে 50,000 টকা আমাজনৰ তৰফৰ পৰা হেলথ ইন্সুৰেন্স লাভ কৰিব বন্ধুসকল ইয়াৰ পিছৰ খবৰটো LIC তৰফৰ পৰা আহিছে LIC এটা নতুন পেনশন স্কিম আনিছে আৰু সেই পেনশন স্কিমটো ইতিমধ্যে গভৰ্ণমেন্টৰ স্কিমে প্ৰধানমন্ত্ৰী বয় বন্দনা যোজনা আৰু সেই স্কিমটো প্ৰধানমন্ত্ৰী বয় বন্দনা যোজনা যেটো স্কিম আছে সেই স্কিমটো বৰ্তমান LIC দায়িত্ব লৈছে আৰু যি পইচা থব LIC থব লাগিব সেই স্কিমটোৰ জৰিয়তে LIC এ পইচাটো গ্যাৰান্টি ৰিটাৰ্ণ দিব বুলি তেওঁলোকে দায়িত্ব লয় গতিকে এই স্কিমটোৰ জৰিয়তে আপুনি কি লাভ পাব এই স্কিমটো আপুনি 60 বছৰৰ পিছৰ মানুহে খুলিব পাৰে যিসকল বয়সস্থ মানুহ এই ক্ষেত্ৰত হাইষ্ট 15 লাখলৈকে থব পাৰে আৰু যদি আপুনি সাপোজ 1 লাখ টকা থলে 1 লাখ টকা থোৱাৰ পিছত 10 বছৰলৈকে টাৰ্ম এটো ইন্সুৰেন্সটো আৰু 10 বছৰলৈকে আপুনি 1 লাখ টকাৰ যেটো বেনিফিট হয় পেনশন হিচাপে পাই থাকিব 8% ইন্টাৰেষ্টত আৰু 10 বছৰৰ পিছত সেই 1 লাখ টকাটো যেটো জমা থৈছিল সেই 1 লাখ টকাটো আপুনি ৰিটাৰ্ণ পাব উদাহৰণস্বৰূপে আপুনি 60 বছৰ স্কিমটো কৰিলে 60 বছৰৰ পিছত 70 বছৰত আপুনি পইচাটো মিচুৰিটি হল আৰু সাম মিচুৰিটি আপুনি যদি 1 লাখ থয় 1 লাখ টকা আপুনি ৰিটাৰ্ণ পালে আৰু ইয়াৰ পিছত যদি 60 বছৰৰ পৰা 70 বছৰত আপুনি পইচাটো পালে 70 বছৰ পিছত 75 ইয়াৰ্স বা 80 ইয়াৰ্সত যদি আপোনাৰ ডেট হয় তেতিয়া হলে আপোনাৰ নমিনিয়ে সেই 1 লাখ টকাটো আপুনি যিমান টকা সাম মিচুৰিটি কৰিছিল সেই পইচাটো আকৌ পাব গতিকে এই ক্ষেত্ৰত এটা লাইফ ইন্সুৰেন্সও হল কিয়নো লাইফ ইন্সুৰেন্স LIC এ হক যিকোনো ইন্সুৰেন্সত আপুনি 55 বা 60 ওপৰত আপুনি LIC খুলিব নোৱাৰে গতিকে গভৰ্ণমেন্টৰ ফালৰ পৰা এটো এটা স্কিম প্ৰদান কৰিছে যে বয়সস্থ মানুহখিনিও খুলিব পাৰে আৰু তেওঁলোকেও সুবিধা পায় LIC ক্ষেত্ৰত বন্ধুসকল আজি শেষৰ খবৰটো হৈছে আপোনাৰ গেছৰ ওপৰত ভাৰত পেট্ৰলিয়াম গেছৰ ওপৰত ভাৰত পেট্ৰলিয়াম গেছে এটা বিশেষ সুবিধা প্ৰদান কৰিছে যে ভাৰত পেট্ৰলিয়াম গেছৰ বুক কৰা বা পেমেন্ট কৰা সকলো ক্ষেত্ৰত WhatsAppৰ জৰিয়তে হ'ব এটা WhatsApp নম্বৰ প্ৰদান কৰিছে WhatsApp নম্বৰটো আপোনালোকে স্ক্ৰিনত দেখিছে 1800224344 এই নম্বৰটোত আপুনি মোবাইলত সেভ কৰি ল'ব ভাৰত পেট্ৰলিয়াম গেছ বুলি বা চিনি পোৱাকে আপুনি তাৰ পিছত আপুনি WhatsAppত গেছ বুক কৰাৰ কাৰণে আপুনি তালে মেসেজ কৰিব লাগিব যে গেছ বুক কৰিম বুলি আপুনি মেসেজ কৰিব মেসেজ কৰাৰ পিছত তাৰ পৰা কিছুমান কোড নম্বৰ আহিব যে গেছ বুক কৰিবলৈ আপুনি 1 দি পেলাই ৰিপ্লাই কৰক 2 দি ৰিপ্লাই কৰক এনেকৈ কিছুমান কোড আহিব আৰু সেই কোড আপুনি সেন্ড কৰি পেলাই আপুনি তাতে WhatsAppৰ জৰিয়তে আপুনি গেছ বুক কৰিব পাৰিব ইয়াতে পেমেন্ট কৰিব পাৰিব আপোনাৰ যদি হোম ডেলিভাৰী হয় তেতিয়া হলে আপুনি WhatsApp কৰাৰ পিছত আপোনাৰ ঘৰত হোম ডেলিভাৰী গেছ দি যাবহি বন্ধুসকল আজি ভিডিওটো ইমানেই আছিল আজি জনোৱা বাতৰিকিটা যদি আপোনালোকৰ ভাল লাগে তেতিয়াহলে আমাৰ ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব আৰু যদি আপুনি এতিয়াও আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নহলে সাবস্ক্ৰাইব কৰি কাষৰ নটিফিকেশন বেল আইকনটো প্ৰেছ কৰি লবলৈ নাপাহৰিব ভৱিষ্যতে আকৌ নতুন ভিডিও লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ জয় অসম